ভুয়া নথিৰে অসম ৰাইফলছৰ নিযুক্তি পৰীক্ষাত বহিৰাজ্যৰ প্ৰাৰ্থী শোণিতপুৰত আটক 8 বহিৰাজ্যৰ যুৱক ৰাজ্যৰ নিবনুৱাসকলৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই ভয়ংকৰ ৰূপত সক্ৰিয় হৈ উঠিছে অসাধু চক্ৰ শোণিতপুৰৰ চাৰিদুৱাৰৰ লখৰাস্থিত 17 অসম ৰাইফলছৰ সেনা শিবিৰত চলি থকা নিযুক্তি পৰীক্ষাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য অসমৰ বাবে সংৰক্ষিত পদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'ল 8জনকৈ বহিৰাজ্যৰ যুৱক कानपुर यूपी इधर का डॉक्यूमेंट कैसे बनाया था इधर सर डॉक्यूमेंट नहीं मैंने गूगल से निकाल लिया था गोरखपुर में इधर में डॉक्यूमेंट कहाँ में बनाया है कहाँ में उत्तर प्रदेशर এই সকল যুৱকে অসমৰ ভিন্ন স্থানৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰৰে অৱতীৰ্ণ হৈছিল অসম ৰাইফলছৰ নিযুক্তি পৰীক্ষাত একাংশ স্থানীয় প্ৰাৰ্থীয়ে সন্দেহবশত সোধা পোছা কৰাত এইদৰে এই সকল যুৱকে দিলে স্বীকাৰোক্তি पढ़ाई कहाँ गया है इधर नहीं पास हो रहे थे यूपी से पास किया यूपी से पास किया है पढ़ाई तो उधर किया यूपी से गया है কাছাৰ হুজাই তিনিচুকীয়া আদি বিভিন্ন স্থানৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণপত্ৰ বনাই লৈছিল যুৱক কেইজনে সোমবাৰে পৰীক্ষাৰ সময়ত যুৱক কেইজনৰ আচৰণত সন্দেহ উপজাত স্থানীয় প্ৰাৰ্থীসকলে সমজাই দিলে আৰক্ষীক আপোনাৰ বিহাৰ ইউপি হেভিলৰ সাইডৰ আছে এনে পিআৰসি কেনেকৈ ল'ব পাৰে আমি পিআৰসি অসমৰ কেণ্ডিডেট উলিয়াব নোৱাৰো জব পিআৰসি এটা জব পিআৰসি উলিয়াই বাহিৰৰ পৰা ডকুমেণ্ট সব ফেক ডকুমেণ্ট আৰু বেছিভাগ আপোনাৰ কাছাৰ কৰিমগঞ্জ যিখিনি পাই আছে ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে যুৱক কেইজনক আটক কৰি আৰম্ভ কৰিছে তদন্ত শেহতীয়া এই ঘটনাই স্পষ্ট কৰি দিছে কিদৰে বহিৰাজ্যৰ অসাধু চক্ৰৰ আগ্ৰাসনে ভাবুকি কঢ়িয়াইছে থলুৱা শিক্ষিত নিবনুৱাৰ জীৱনলৈ সমান্তৰালভাৱে সন্দেহৰ আৱৰ্তত সোমাইছে এই নিযুক্তি প্ৰক্ৰিয়াও আনহাতে ভুৱা নথিপত্ৰ যোগানৰ আঁৰত জড়িত হৈ আছে নেকি ৰাজ্যৰে কোনো দুষ্ট চক্ৰ স্পষ্ট হ'ব তদন্তৰ অন্ততহে